মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি আগৰ ভিডিঅ'টোত সিম্পল প্ৰেজেন্ট টেন্স আৰু প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স সম্পৰ্কে আলোচনা কৰিলো। আজিৰ ভিডিঅ'টোত আমি সিম্পল পাষ্ট টেন্স আৰু পাষ্ট কন্টিনিউয়াছ টেন্স সম্পৰ্কে আলোচনা কৰিম। সিম্পল পাষ্ট টেন্স যিবোৰ কাম অতীততে আৰম্ভ হৈ অতীততে শেষ হয় তেনেবোৰ কামক আমি সিম্পল পাষ্ট টেন্সত প্ৰকাশ কৰোঁ। উদাহৰণস্বৰূপে I went to school yesterday. মই কালি স্কুললৈ গৈছিলোঁ। He studied hard. তেওঁ কষ্টৰে অধ্যয়ন কৰিছিল। They played cricket. তেওঁলোকে ক্ৰিকেট খেলিছিল। বাক্যৰ গঠন অৰ্থাৎ সিম্পল পাষ্ট টেন্সৰ বাক্যবিলাক কেনেকৈ গঠন কৰা হয়। প্ৰথমতে সাবজেক্ট ব্যৱহাৰ কৰা হয়, তাৰ পিছতে ভাৰ্বৰ পাষ্ট ফৰ্ম ব্যৱহাৰ কৰা হয় আৰু পিছত কিবা লগাবলগীয়া থাকিলে আমি সেইখিনি লগাও। দেখ সিম্পল পাষ্ট টেন্স কেনেকুৱা ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। প্ৰথমতে যিবোৰ কাম অতীতত হৈ গ'ল আৰু এনে প্ৰায়বোৰ বাক্য এডভাৰ্ব অফ টাইম যেনে yesterday, last week, last night ইত্যাদিৰ দ্বাৰা প্ৰকাশ কৰা হয়। উদাহৰণস্বৰূপে I received his letter a week ago. ইয়াত subject I, ভাৰ্বৰ past form received, his letter a week ago. তেনেধৰণে she left school last year. Subject she, verb past form left school last year. আমি simple present tenseত পাইছিলো যে third person singular number লগত verb তোৰ লগত s বা es যোগ হয়, কিন্তু past tenseত তেনে কোনো নিয়ম নাই। দ্বিতীয়তে কেতিয়াবা adverb of time নোহোৱাকৈও simple past tense ব্যৱহাৰ হ'ব পাৰে। এনে ক্ষেত্ৰত কথাৰ প্ৰসংগৰ পৰা বুজিব লাগিব যে কামটো অতীত হ'ল। উদাহৰণস্বৰূপে this method of treatment of rabies made Pasteur famous all over the world. ৰেবিজ ভাইৰাছৰ ট্ৰিটমেন্টৰ কাৰণে পেষ্টৰে যি পদ্ধতি উলিয়াইছিলে সেইটোৱে তেওঁক গোটেই পৃথিৱীতে বিখ্যাত কৰি তুলিছিল। যেটো পেষ্টৰ বৰ্তমান নাই, তেওঁৰ কামটো অতীততে কৰিছিলে, গতিকে এইটো আমি পাষ্ট টেন্সত প্ৰকাশ কৰিছো। দ্বিতীয়তে I didn't sleep well. মই ভাল ধৰণে শুব নোৱাৰিলো। কামটো অতীত হৈ গ'ল, গতিকে আমি এইটো পাষ্ট টেন্সত প্ৰকাশ কৰিছো। He made tea for all of us. তেওঁ আমাৰ সকলোৰে কাৰণে চাহ বনাইছিল। She rang the bell. তাই বেলটো বজাইছিল। তৃতীয়তে অতীতৰ অভ্যাসগত কাম বুজাবলৈও সিম্পল পাষ্ট টেন্স ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে he studied many hours every day. সি সদায় কেইবা ঘণ্টাও পঢ়িছিল। She always carried an umbrella. তাই সদায় এটা ছাতি লৈ ফুৰিছিল। চতুৰ্থতে অতীততে সমাধা হোৱা কেইবাটাও কাম একেলগে প্ৰকাশ কৰিবলৈ সিম্পল পাষ্ট টেন্স ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে he injected the boy with the virus and kept him under watch. তাৰপিছতে past continuous tense বাক্যৰ গঠন হ'ল subject plus be ভাৰ্বৰ past form was বা were, তাৰপিছতে principal verb plus ing আৰু শেষত কিবা লগাব থাকিলে extension। ইয়াৰ be verb বিলাক আমি যদি person অনুযায়ী চাওঁ, first personত was হয়, উদাহৰণস্বৰূপে I was playing football আৰু plural হলে were হয়, we were playing football। second personত were হয়, singular to were হ'ব আৰু plural to were হ'ব। আৰু third personত Ram, he, Rima বা she was হ'ব আৰু pluralত were হ'ব। They were playing football. Past continuous tenseৰ ব্যৱহাৰ অতীতত কিছু সময়ৰ বাবে চলি থকা কাম বুজাবলৈ past continuous tenseৰ ব্যৱহাৰ কৰা হয়।
উদাহৰণস্বৰূপে one day a boy called Louis Pasteur was playing with his friends. এদিনাখন লুই পেষ্টৰ নামৰ এজন ল'ৰাই তেওঁৰ বন্ধুসকলৰ সৈতে খেলি আছিল। খেলা কামটো কিছু সময়ৰ বাবে চলি আছিল, গতিকে এইটো আমি past continuous tense প্ৰকাশ কৰিছো। তাৰ পিছতে we were listening to the radio all evening. আমি সদায় গধূলি ৰেডিঅ' শুনিছিলো। শুনা কামটো কিছু সময়ৰ বাবে চলি আছিল, গতিকে এইটো আমি past continuous tense প্ৰকাশ কৰিছো। তাৰ পিছতে অতীতত যদি এটা কাম হৈ থাকোতে আন এটা কাম সংঘটিত হয়, অৰ্থাৎ দুটা কাম একেলগে হয় ওচৰা-ওচৰিকৈ, তেতিয়া যিটো কাম হৈ আছিল তাক past continuous tense আৰু যিটো কাম নতুনকৈ ঘটে তাক simple past tense প্ৰকাশ কৰা হয়। উদাহৰণস্বৰূপে when I saw him he was playing chess. মই যেতিয়া তেওঁক দেখিছিলো তেওঁ চেছ খেলি আছিল। ইয়াত খেলা কামটো আগৰ পৰাই চলি আছে আৰু দেখা কামটো পিছত হৈছে, গতিকে দেখা কামটো আমি simple past প্ৰকাশ কৰিছো আৰু খেলি থকাটো past continuous প্ৰকাশ কৰিছো। তাৰ পিছতে when I came it was raining. যেতিয়া মই আহিছিলো তেতিয়া বৰষুণ দি আছিল। বৰষুণ দিয়া কামটো আগৰ পৰাই চলি আছিল আৰু মই অহা কামটো পিছত হৈছে, গতিকে এইটো simple past আৰু বৰষুণ দিয়াটো past continuous প্ৰকাশ কৰা হৈছে। তাৰ পিছতে তোমালোকক কিতাপত যিটো এক্টিভিটি দিছিলে 8 নম্বৰ, সেই এক্টিভিটিটোৰ সম্পৰ্কত আমি আলোচনা কৰো। ইয়াত দিছে let's see how much you have understood. তোমালোকে past simple past আৰু past continuous tense কিমান বুজিলা সেইটো চাব বিচাৰিছে। Complete these sentences using the simple past or the past continuous forms of the verbs in bracket. Bracketত যিকিটা verb দিয়া আছে সেইটা আমি খালি ঠাইবিলাকত শুদ্ধকৈ simple past বা past continuous ৰূপত বহাব লাগে। প্ৰথমটো দিছে লুই পেষ্টৰ dressed in 1895. ভাৰ্বটো দিছে die. Die মানে মৃত্যু হোৱা। লুই পেষ্টৰৰ মৃত্যু হৈছিল 1895 চনত। ওকে, মৃত্যু হোৱা কামটো হৈ গ'ল আৰু এইটো চলি থকা কাৰ্য নহয়, তেওঁৰ মৃত্যু হ'ল আৰু। গতিকে আমি এইটো simple past প্ৰকাশ কৰিম আৰু ইয়াত কি কৰিম, আমি অকল ভাৰ্বৰ past ফৰ্মটো ব্যৱহাৰ কৰিম। die past form কি হ'ব, died. The second to this Pasteur knew that the mad wolf dress from rabies. Verb to this suffer. Suffer মানে আক্ৰান্ত হোৱা। পেষ্টৰে জানিছিল, knew জানিছিল that the mad wolf পগলা ৰাং কুকুৰটো ৰেবিজ ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ আছিল। বেমাৰটো তেওঁৰ গাত লাগি আছিল, গতিকে এইটো কি হ'ব, past continuous হ'ব। past continuous হলে কি হ'ব, ভাৰ্বৰ লগত ing লাগিব আৰু লগত কি লাগিব, be verb লাগিব past formত। পেষ্টৰটো হ'ল third person singular number, গতিকে তাত কি লাগিব, was লাগিব, was suffering। 3 নম্বৰটো দিছে when I reached his house. যেতিয়া মই তেওঁৰ ঘৰ পাইছিলো, he dressed lunch. ভাৰ্বটো দিছে have. have মানে তেওঁ লাঞ্চটো কৰি আছিল। যেতিয়া মই তেওঁৰ ঘৰ পাইছিলো, তেওঁ খোৱা কামটো কৰি আছিলে, এইটো হৈ আছে, গতিকে এইটো কি হ'ব, past continuous হ'ব, was having lunch। চতুৰ্থটো দিছে I dressed last evening. ভাৰ্বটো দিছে arrive. মই যোৱা গধূলি আহি পালোহি। খোৱা কামটো হৈ গৈছে, আমি এইটো past formত simple past প্ৰকাশ কৰিম। arriveৰ past form arrived। পঞ্চমতে the boys dashed football when it suddenly began to rain. ভাৰ্বটো দিছে play, খেলা। ল'ৰাবিলাকে কি কৈছে, ফুটবল খেলি আছিল যেতিয়া হঠাতে বৰষুণ দিবলৈ আৰম্ভ কৰিছিল। কিন্তু খেলা কামটো আগৰ পৰাই হৈ আছিল, গতিকে এইটো কি হ'ব, past continuous tense। was হ'বনে were হ'ব, কাৰণ এইটো boys plural number আছে, গতিকে were playing football। তাৰপিছতে 8 নম্বৰ এক্টিভিটিটো দিছে imagine you are the young boy who was bitten by the mad dog.
তুমি এজন ডেকা লৰা যাক পগলা কুকুৰটোৱে কামুৰিলে You are telling your friends what happened when you were coming home from school তুমি স্কুলৰ পৰা আহি থাকোতে বাটত কি ঘটিল তাক তোমাৰ বন্ধুসকলৰ আগত কৈছা Fill in the gaps in the passage below with correct forms of the verbs to complete your story. খালি ঠাই কিছুমান দিয়া আছে তলৰ পেছেজটোত আৰু সেই কাষতে কিছুমান ভাৰ্ব দিয়া আছে সেই ভাৰ্ববিলাক শুদ্ধ ৰূপত খালি ঠাইত বহাই তুমি তোমাৰ ষ্টৰীটো ক'ব লাগে Yesterday I দুটা blank দিছে আৰু ভাৰ্বটো দিছে return from school alone কালি মই স্কুলৰ পৰা অকলহৰে ঘূৰি আহি আছিলো গতিকে আহি থকা কামটো হৈ আছিল গতিকে দুটা ব্লেংক দিছে প্ৰথমটোত কি হ'ব বি ভাৰ্ব বহিব I was আৰু ৰিটাৰ্ণৰ লগত ing লগ লাগি ৰিটাৰ্নিং হ'ব On the way I see a group of boys around a dog আৰু বাটত মই এখিনি লৰাই এটা কুকুৰ আগুৰি থকা কি দেখিছিলো C past form কি হ'ব saw The dog dress seemed to be mad seem মানে অনুভৱ বা অনুমান হোৱা পগলা যেন অনুমান হৈছিল গতিকে সিমৰ past form seemed হ'ব and the boys ইয়াতো দুটা blank দিছে throw দলিয়াইছিল stone at it কুকুৰটোৰ গালৈ শিল দলিয়াই আছিল কামটো কৰি আছিল গতিকে were throwing হ'ব this খালি ঠাই make the dog angry and frightened আৰু এই কাৰ্যটোৱে কি কৰিছিল কুকুৰটোক খঙাল কৰি তুলিছিল গতিকে make ৰ past form কি হ'ব made The dog begin to bark angrily কুকুৰটোৱে কি কৰিছিলে খঙত ভুকিবলৈ লৈছিল begin ৰ past form কি হ'ব began The boys find this very funny আৰু ল'ৰাবিলাকে এইটো খুব ফূৰ্তি পাইছিল find ৰ past form কি হ'ব found and they hit the dog with a stick hitৰ past form hit হ'ব I দুটা খালি ঠাই দিয়া আছে stand nearby quietly আৰু মই কাষতে খুব মনে মনে থিয় হৈ আছিলো থিয় হৈ থকা কামটো হৈ আছিল গতিকে ইয়াত এটা বিভাৰ্ব হ'ব আৰু এইটো ing ফৰ্মত standing হ'ব Suddenly the dog rushed at me আৰু হঠাতে কি হ'ল কুকুৰটো মোৰ ফালে খেদি আহিল rushed and bite me আৰু মোক কামুৰিছিল বাইটৰ past form bit I shout to the boys to help me আৰু মই ল'ৰাবিলাকক মোক সহায় কৰিবলৈ চিঞৰিছিলো shoutৰ past form shouted but they ran away খালি ঠাইটোত কি হ'ব কিন্তু সিহঁতি কি হ'ল আঁতৰি গৈছিল ran away হ'ব The dog is so angry that it will not let go of my leg কুকুৰটো ইমানেই খঙাল আছিল কি আছিল ইজৰ past form was হ'ল it would not let go of my leg finally 3 men from a nearby shop কাষৰ দোকানৰ তিনিজন মানুহে কি কৰিলে come out আৰু আচলতে কি হ'ল ওলাই আহিছিল past form came out and chased the dog away তো past formত chased হ'ব